এজিপি বিজেপি AIUDFৰ ৰাজনৈতিক দোকান বন্ধ হোৱাৰ পথত। এই মন্তব্য প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ। ধুবুৰীৰ গৌৰীপুৰত প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ মন্তব্য এয়া। NRCত প্ৰথমখন খচৰা তালিকাত মহিবুল হকৰ 5 ভাতৃ লগতে 2 ভগ্নীৰ নাম নাই, কিন্তু শংকিত নহয় মহিবুল হক। গৌৰীপুৰৰ মতিয়াবাগত এক সংবাদমেল যোগে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী মহিবুল হকে। মোৰ সৰু ভাইয়ে মোক ইতিমধ্যে ইনফৰমেশ্যন দিছে যে আমি 5 ভাই আছো, আমাৰ 5 ভাইৰ কোনো ভাইৰে নাম নাই, কাৰণ আমি একেটাই ডাটা দিছিলোঁ। আমাৰ 5 ভাই 3 ভনী, তাৰে ভিতৰত সৰু ভণ্টি কনিষ্ঠ ভনী তেওঁৰ অকল নাম আছে আৰু বাকী কাৰো নাই। তৰুণ গগৈ 15টা বছৰ শাসনত থকাৰ সময়ত NRC কিন্তু উন্নতিকৰণ নহয়, উন্নতিকৰণ নহয়, কিন্তু NRCটো আৰম্ভ কোনো কৰিলে, আৰম্ভ করতে কৰিলে তৰুণ গগৈ চৰকাৰে আৰম্ভ কৰিলে। 2008 চনতে তেওঁ আৰম্ভ কৰিলে, কিন্তু আপোনাৰ বৰপেটা কাণ্ডৰ পিছতে সাময়িকভাৱে কিছুদিনৰ কাৰণে সাময়িকভাৱে মানে বন্ধ হৈ গ'ল। কিন্তু আল্টিমেটলি ইনিচিয়েটিভ কোনে লৈছিলে? কংগ্ৰেছ চৰকাৰে লৈছে, তৰুণ গগৈ ডাঙৰীয়ে লৈছে। আৰু মই মহামান্য সুপ্ৰিম কোৰ্টৰ আদালতক মই কৃতজ্ঞতা জনাব খুজিছোঁ, যদি আজি সুপ্ৰিম কোৰ্টে যদি আজি মানে খুব ষ্ট্ৰং পদক্ষেপ যদি নহ'লেহেঁতেন, কিজানি হয়তো NRCটো আজিও হয়তো নহ'লহেঁতেন। আৰু এইটোৰ কাৰণে মূলতে বিজেপি বহুত চেষ্টা কৰিছিলে। তেওঁলোকেও সেইদিনাখনো তেওঁলোকে আবেদন কৰিছিলে যে জুলাই মাহলৈকে তেওঁলোকক এক্সটেনশ্যন দিব লাগে। ইয়াৰ আগত তেওঁ কেইবাবাৰো মানে কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰে এক্সটেনশ্যন ল'লে, আকৌ তেওঁলোকে এক্সটেনশ্যন লোৱাৰ কাৰণে তেওঁলোকে পদক্ষেপ কৰিলে, কিন্তু মানে সৌভাগ্যক্ৰমে সুপ্ৰিম কোৰ্টে সেইটো মানি নল'লে। সুপ্ৰিম কোৰ্টে হুইপ দি দিলে যে নাই 31 তাৰিখৰ ভিতৰত হ'বই লাগিব এট এনি কষ্ট। যিখিনি তোমালোকে মানে ইনভেষ্টিগেশ্যন কমপ্লিট হৈছে, এক্সামিনেশ্যন কমপ্লিট হৈছে, সেইখিনিকে দি তোমালোকে কৰা, কিন্তু কৰিবই লাগিব। গতিকে ধন্যবাদ দিব লাগিব আৰু কৃতজ্ঞতা জনাব লাগিব মহামান্য সুপ্ৰিম কোৰ্টত। নহ'লে আজি এজিপি বিজেপি তেওঁলোকে কেতিয়াও বিচৰা নাছিলে, UDF কেতিয়াও বিচৰা নাছিলে যে আমাৰ NRCটো এটা ভাল শুদ্ধ এটা NRC আপডেট মানে ইয়াত প্ৰকাশ পাওক। গতিকে এই ক্ষেত্ৰত এনেকে AIUDF দলৰ বদৰুদ্দিন আজমল সাহেবৰো এতিয়া দোকান বন্ধ হোৱাৰ পথত, কাৰণ এই NRC যেতিয়া ওলাই যাব, বাংলাদেশী বিদেশী যিটো ইস্যু আছিল এই ইস্যুটো সম্পূৰ্ণভাৱে এই ইস্যুটো বন্ধ হৈ যাব। ভাৰতীয় জাতীয়কৰণৰ তৰফৰ পৰা আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ ওচৰত মই কৃতজ্ঞতা আৰু শলাগ যাচিছোঁ যে আজি উচ্চতম ন্যায়ালয় তথা সুপ্ৰিম কোৰ্টৰ তৎপৰতাত আজি এই NRC আজি আপগ্ৰেডেশ্যন হোৱাৰ পথত হৈছে। গতিকে এই ক্ষেত্ৰত আতংকিত হৈছে সৰ্বসাধাৰণ ৰাইজ, মুঠতে আতংকিত হোৱা নাই, কিন্তু আতংকিত হৈছে চৰকাৰখন আৰু প্ৰশাসনখন। প্ৰায় 40 বছৰ ধৰি বিভিন্ন ৰাজনৈতিক দলৰ সৃষ্টি হ'ল, বিভিন্ন নেতাৰ সৃষ্টি হ'ল, বহুতে মানে মন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী হ'ল, কিন্তু আজি তেওঁলোকৰ দোকান আজি বন্ধলৈ হ'বলৈ পথত। যেনে আজি এজিপিৰ দোকান আজি বন্ধ হৈ যাব, তেওঁলোকৰ ৰাজনৈতিক দোকান এতিয়া বন্ধ হোৱাৰ পথত, বিজেপিৰ ৰাজনৈতিক দোকান বন্ধ হোৱাৰ পথত, এনেকে AIUDF দলৰ বদৰুদ্দিন আজমল সাহেবৰো এতিয়া দোকান বন্ধ হোৱাৰ পথত। কাৰণ এই NRC যেতিয়া ওলাই যাব, বাংলাদেশী বিদেশী যিটো ইস্যু আছিল এই ইস্যুটো সম্পূৰ্ণভাৱে এই ইস্যুটো বন্ধ হৈ যাব হিচাপে বৰপেটাত কাম আৰম্ভ কৰে। আৰু সেই হিচাপে গতিকে এইখিনি NRC যিটো আজি আপডেট, তৰুণ গগৈ বা কংগ্ৰেছ দলে বিচাৰিছে কি যে এই বিদেশী বাংলাদেশী বুলি কৈ যিটো অসমত যিটো মানে অস্থিৰতাৰ সৃষ্টি কৰা হৈছে, বিভিন্ন যিটো মানে সমস্যাৰ সৃষ্টি কৰি আছে, বিশেষকৈ সংখ্যালঘু মানুহৰ যিটো হাৰাশাস্তি, এইবিলাক চিৰদিনৰ কাৰণে বন্ধ হ'ব লাগে। সেইকাৰণে আমাৰ তদানীন্তন মুখ্যমন্ত্ৰী, আমাৰ বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱ ডাঙৰীয়া প্ৰথম কৃতিত্ব দিব লাগিব। ধুবুৰীৰ পৰা সিৰাজুল ইছলাম, নিউজ 7 অসম।